to Mudumita Bhordor from Bodoland, Assam. She is an art student at Satyagram College. Her hobbies are dancing, modeling, and acting. নমস্কাৰ, মোৰ নাম মধুমিতা ভদ্ৰ। মই গুৱাহাটীত ভৱেন্দ্ৰ আলয়ত অনুষ্ঠিত হোৱা ইণ্ডিয়ান নেশ্যনেল ডিভাত নৰ্থ ইষ্ট উইনাৰ পাবলৈ সক্ষম হৈছোঁ। কোন কোন গৈছিল তোমাৰ লগত? মোৰ লগত মোৰ মায়ে গৈছিল। তুমি আগত ক'ত প্ৰশিক্ষণ লৈছিলা? মই বঙাইগাঁৱত লৈছোঁ। কেইদিনীয়া প্ৰশিক্ষণ হৈছিল? 5 দিনীয়া। আপুনি উইনাৰ হৈছিল, কেনেকুৱা অনুভৱ কৰিছে? বহুত ভাল লাগিছে, অলপ দুখো লাগিছে। মোৰ দেউতাই এইবিলাক বহুত ভাল পাইছিল, কিন্তু মোৰ লগত দেউতাই নাই, অকল মাহে আছিল। ভালো লাগিছে, বেয়াও লাগিছে। তুমি এতিয়া ৰাইজক কিবা আহ্বান কৰিবা বা কি ক'ব বিচাৰা ৰাইজক? ৰাইজক ক'ম যে মোৰ লগত থাকিবলৈ, মোক ছাপোৰ্ট কৰিবলৈ, যাতে মই আৰু ডাঙৰ স্থান পাবলৈ সক্ষম হওঁ। সকলোৱে মোৰ লগত যাতে থাকে আৰু আশীৰ্বাদ কৰে, কাৰণ ছাপোৰ্ট নকৰিলে মই আৰু আগুৱাই যাব নোৱাৰিম। মোৰ ডাঙৰ হৈ মিছ ইউনিভাৰ্চ হ'ব মন আছে আৰু এক্টৰ হ'ব মন আছে। নাজানো কিয়, সকলোৰে আশীৰ্বাদ আৰু ছাপোৰ্টখিনি লাগিব। তোমাৰ ঘৰ ক'ত আছে? মোৰ ঘৰ চাপোটগ্ৰামৰ কত্তিমাৰী। কোন ক্লাছত পঢ়ি আছে? মই ফাৰ্ষ্ট ইয়াৰ। পৰিয়ালৰ পৰা কেনেকুৱা সমৰ্থন বা ছাপোৰ্ট পাইছে? ভাল পাইছোঁ। কি কাম কৰে তোমাৰ মায়ে? মোৰ মায়ে কাম নকৰে, মোৰ দেউতাই ছাৰ্ভিচমেন আছিল, সেইখিনি পেঞ্চন পায়। ডাঙৰ হৈ কি হ'ব মন আছে? মিছ ইউনিভাৰ্চ হৈ এক্টৰ কৰিব মন আছে।